অত্যাধিক সাউন্ড ডিজে বজোৱা কেন্দ্ৰ কৰি ছয়গাঁৱৰ চাম্পুপাৰাত প্ৰচণ্ড মাৰপিট এজাহাৰ দিয়া ৩ দিন পিছতো গুৰুত্ব নাই জোৰশিমলী আৰক্ষীৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ জোৰশিমলী আৰক্ষী চকীৰ অন্তৰ্গত চাম্পুপাৰাত ৩ দিন পূৰ্বে ডিজে বজোৱা কেন্দ্ৰ কৰি হৈছিল মাৰপিটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল এজন যুৱক জানিব পৰা মতে চাম্পুপাৰা পথাৰ গাঁৱত ৩ দিন পূৰ্বে চাম্পুপাৰা বজাৰৰ কেইজনমান যুৱকে আব্দুল খালেকৰ ঘৰৰ নিচেই কাষতে নিশা ডিজে বজাই থকা অৱস্থাত আব্দুল খালেকৰ দ্বাদশ শ্ৰেণীত পঢ়ি থকা পুত্ৰ সমেৰ আলীয়ে সাউণ্ড কমাই দিবলৈ কোৱাৰ লগে লগে খৰ্গহস্ত হৈ পৰে লোকসকল পিছত দুই পক্ষৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয় শেষত বনভোজ খাই থকা লোকসকলে সমেৰ আলীৰ মূৰত আঘাত কৰে পিছত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু পৰিয়ালটোৱে জোৰশিমলী আৰক্ষী চকীত জামালউদ্দিন আমিনুল ইছলাম জাহিদুল ইছলাম চাহিদুল ইছলাম আৰু ৰবিয়াল হুছেইনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে এজাহাৰ দাখিল কৰাৰ পিছতো জোৰশিমলী আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়া বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে মাৰিছে ধাওলৈ জঙালৈ অত্যাচাৰ মাৰিছে ল'ৰাটো মাথাত মাৰিছে ধাওই দি হেলক বজাৰৰ আৰু মোৰ এই ঘৰৰ পিছপিনে ইয়াতে ডেক বজাই আছিল খানা খাই আছিল বছৰ খানা মই তথাপি তাক হাক দিয়া নাই যে তোমালোকে নাবাজাবা মই কৈছোঁ চাউণ্ডটো কম কৰি দিয়া মোৰ ল'ৰাটো হাই ছেকেণ্ডেৰী পঢ়ি আছে পঢ়ি আছে আৰু মোৰ ঘৈণীয়েকটো বেমাৰ মই বহুত সেইটো আহ্বান কৰিছোঁ সিহঁতে নামানি আমাক অত্যাচাৰ কৰি মাৰি ল'ৰাটো মই আছিলোঁ আৰু মোৰ ল'ৰাটোৱে আছিল আপোনাৰ ঘৰত আহি মাৰিছে নেকি মোৰ এই পিছপিনে মাৰিছে এই পথাৰৰ মাজতে মাৰিছে দাৱৈ দি মাৰিছে খানা খাওঁতে এইটো দাও লৈছিল এইটো চিকিৎসা কৰিছে আপোনাৰ হোমাবাইত লৈছোঁ তাৰ পৰা ট্ৰেন্সফাৰ ভাঙত কৰিছে আমি গৈছিলোঁ কয় যে তোমালোকে মেডিকেল কৰা আমি মেডিকেল কৰাইছোঁ পুখুৰীবাৰ মেডিকেলত আমি ই কৰিছোঁ সিহঁতে ৰেফাৰ দি দিছিল গুৱাহাটীত ভাঙত ল'ব লাগিব জচুলিৰ আইচি কয় যে আমি তোমালোকক মিলাই দিম বস্তুটো সিহঁতে মিলিব তোমালোকে মিলিবা মিলাৰ কথা আজি আছিল আজি আপোনাৰ 2টা বজাত বহাৰ কথা আছিল সিহঁতে নবহিল এতিয়া কয় আমি নিমিলিম এতিয়া আপোনালোকে কি বিচাৰে ন্যায়ৰ পৰা আমি মুখ্যমন্ত্ৰীৰ তাত এটা আহ্বান জনাইছোঁ মই মুখ্যমন্ত্ৰীৰ পৰিস্থিতি কৈছোঁ এটাই ল'ৰা মই মুখ্যমন্ত্ৰীৰ ওচৰত কাকত মিনতি কৰি মোৰ অসমৰ মুখ্যমন্ত্ৰী এইটো সহায় কৰে 2টা বজাত তাৰিখ দিছিল সিহঁতে মিলিম বুলি আমাৰ আজি 2টা বজাত তাৰিখ দি পেলাই সিহঁতে কেছটো ৰাখি পেলাই সিহঁতে জামিন হৈছে তলে থানাৰ পৰা জামিন হৈছে সিহঁতে কৈছে যে আমি কেছ কৰা নাই আৰু থানাতো আমি কৈছিলোঁ সিহঁতে কেছ কৰিছে কৰা নাই আজি শুনা পালোঁ সিহঁতে 1টা বজাত ফোন কৰিবলৈ কৈছে যে সিহঁতে আপোচ নহয় সিহঁতে জামিন হৈ গৈছে কোনে ক'লে এইটো যেটো মানুহ এই কথাটো নিছিল সেই মানুহটো ফোন কৰি ক'লে আমি মানুহ সব কৈ দিছোঁ